আমি মঙ্গলদৈৰ পৰা অসমবাসী ক'ব বিচাৰিছে যে জয় আই অসম। তো গাইজ কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। ভাৰ্গৱ মিক্সিং চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ। আৰু একচুৱেলি মই বহুত দিন কোৱাই নাছিলোঁ ভিডিঅ' কিবা ঠাচু হনে বালা হে। চ' গাইজ মই আজি আপোনালোকক দেখুৱাবলৈ লৈ একচুৱেলি বৰষুণেতো পানীয়া কচিয়ে তথাপিও মংগলদৈবাসীয়ে মানে এবাৰ দীপাৱলীটো অলপ মানে বেলেগ টাইপত কৰিবলৈ চেষ্টা কৰিছে। কি দেখুৱাবলৈ চেষ্টা কৰোঁ, এই ৰঙা পিন্ধা ছোৱালীটো আপোনালোকে চিনি পায় নেকি? কমেণ্ট কৰি জনাই দিব। ময়ে চিনি পোৱা নাই, আপোনালোকে ক'ত চিনি পাব? বাকী যিয়ে নহওক এইবাৰ মানে এইটো হ'ল ৰাতিত দিছোঁ আৰু পুৰা লাইট চাইট লগাই মানে একদম পুৰা টিপটপ বনাই থৈছে। কিন্তু পানী চানী পৰি আছে, তাতে ফিউজ চিউজ যোৱা নাই দেখোন। এইগিলা ৰিপুজো গোটাই তামাম দিছে। আৰু কিন্তু ৰিপুজৰ আগত মানে এইবাৰ মানে সাংঘাতিক কিছুমান কাম কৰিছে। কিন্তু ৰিপুজৰ আগত যাৱাৰ আগত বা এইখিনি দেখুৱাৰ আগত দিপেৰীয়া এটা কিছুমান আকৌ কাম কৰিছে আমাৰ মহিলা আই মাতৃসকলে। মানে কৰিম চকত কি হৈছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰোঁ। আৰু ভিডিঅ'টো কিবা ঠাচু শুনে বালা হে। তো গাইজ মই আছোঁ কৰিম চকত আৰু মোৰ পিছফালে আছে আমাৰ মংগলদৈৰ আই মাতৃসকল। আৰু আই মাতৃসকলৰ পৰা জানিম মানে যে সেউজ দীপাৱলী মানে কি। তো গাইজ চাই থাকক আপোনালোকে। দেখাই পাইছে মোৰ পিছফালে বাইদেউহঁত আছে, বাইদেউসকলৰ পৰা জানিব বিচাৰিম বাইদেউহঁতে মানে সেউজ দীপাৱলী পালন কৰিছে। কিনো এই সেউজ দীপাৱলী মই ডাইৰেক্ট বাইদেউসকলক দেখাই দিছোঁ। আৰু তেখেতে মানে চবে মানে আজি খলা দিছে, য'ত মানে পুলিচ চুলিচ থিয়া হৈ থাকে তাতে মানে ডাইৰেক্ট খলা দিছে। কি হ'ব তথাপিও মানে মই জানিব বিচাৰিম। বাইদেউ এটা ওচৰলৈকে গৈছোঁ আৰু মানুহ হয় মোক পুৰা ঘূৰি ঘূৰি চাই আছে। বাইদেউহঁতৰ লগত আছোঁ। বাইদেউ কৈ দিয়কচোন। নমস্কাৰ। আমাৰ গ্ৰীণ দিৱালী উপলক্ষে আমি আজি আয়োজন কৰিছোঁ। তো আমি চাকি জ্বলাই ফটকা মানে বন্ধ কৰিছোঁ আৰু চাকি মানে মাটিৰ চাকিৰে আমি দেৱালী উদযাপন কৰিছোঁ। এতিয়া মানে এইটো মেইন মানে এতিয়া যিবিলাক মানে বাৰু আমাৰ এটা প্ৰত্যেক বছৰৰ পৰা আমাৰ যিটো চীনা বস্তুৰ পৰা আহি আছিল এইটো এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। বন্ধ কৰিছোঁ। সেইকাৰণে আমি গোটেই মহিলাবিলাকে গ্ৰীণ কাপোৰ পিন্ধি আমি ওলাই আহিছোঁ আৰু মাটিৰ চাকি জ্বলাই প্ৰত্যেকবাৰে আমি প্ৰচেছন কৰোঁ। এইটো এবাৰৰ পৰা আৰম্ভ কৰিছে। আমাৰ 4 বছৰ হ'ল। আমি প্ৰত্যেকবাৰে ৰাতিপুৱা 10টাৰ পৰা আমি প্ৰচেছন কৰোঁ। আমি একদম MLM অফিচৰ পৰা মানে পৰিমৰ চকলৈ এনেকৈ ঘূৰি যাওঁ আমি। মানে প্ৰত্যেক বছৰে কৰে। এবাৰ মানে ক'ভিডৰ কাৰণে এইবিলাক কৰিব পৰা নাছিল। ক'ভিডৰ কাৰণে কৰিব পৰা নাই। সেইকাৰণে আমি আবেলি যাৰ এৰিয়া লৈ আমি মানে গ্ৰীণ দীপাৱলী পালন কৰি আছোঁ। এইটোতো কৰিয়ে থাকিব। আৰু এতিয়া আপোনালোকে এটা কথা কওঁ, যিটো চীনা সামগ্ৰী মানে বৰ্জন কৰাইছে এইটোক লৈ মানে আপোনালোকে কিমান সুখী? চ' বহুতখিনিয়ে সুখী। মানে এইবিলাক আৰু চাইনিজ বস্তু বাদ দিয়ক, আমাৰ ইণ্ডিয়াতে এইবিলাক বস্তু চেষ্টা কৰিব লাগে। চববিলাক দেখাই আছোঁ বাৰু। এতিয়া দেৱালী বাৰু কেনেকুৱা লাগি আছে? দেৱালী বহুত ভাল লাগিছে। আমি দেৱালীৰ আগদিনাখন দেৱালী পাতোঁ। আমি দেৱালীৰ আগদিনাখন আমি গ্ৰীণ দীপাৱলী পাতোঁ আৰু এনেকেই যেন আমি কৰি থাকিব পাৰোঁ এইটোৱে আমাৰ এতিয়া আমাৰ লগতে যেন সহযোগ কৰে আমাৰ আশা। এতিয়া মানে যিহেতু আমি মংগলদৈৰ পৰা আছোঁ, গোটেই অসমবাসী ৰাইজক কিবা ক'ব নেকি আমাৰ মংগলদৈৰ পৰা? আমি মঙ্গলদৈৰ পৰা অসমবাসী ক'ব বিচাৰিছোঁ যে এনেকৈ আমি যেনেকৈ মঙ্গলদৈত আমি হেপী দেৱালী পাতিছোঁ, আপোনালোকেও তেনেকৈ কৰক। চীনা বৰ্জন কৰক, মাটি চাকি জ্বলাওক। আমি সুখী, আপোনালোকে সুখী হওক। জয় আই অসম। তো গাইজ দেখাই পালে আপোনালোকে মংগলদৈত মানে দেৱালীৰ আগদিনা আই মাতৃসকলে ওলাই কেনে মানে এনেকুৱা নিচিনা সেউজ দীপাৱলী এটা পালন কৰে। এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ ৰিপুজাৰ আগত মানে এবাৰ বেলেগ টাইপৰ ৰাস্তা কাৰণে গাড়ী চাড়ী চব বন্ধ কৰি লৈ গোটেই ৰাস্তাতে মানে এবাৰ খলা জ্বলোৱা হৈছে। আৰু কিমান কি জ্বলাইছে মানে আপোনালোক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু পুলিচ চুলিচো গোটেই কাটামাম খাৰা হৈ আছে। আৰু বৰ্তমান গুৰুজ্যোতি দাসদেৱো আহি আছে আৰু কিবা গান চান মাৰিব। এতিয়া আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ। তো গাইজ এই মেপখন দেখি আপোনালোকে এটা বস্তু ধৰিব পাৰিছেনে? আৰু এই ফটোখনৰ পৰা এটা কথাই বুজিব পাৰি যে তো গাইজ এখন অকল ভাৰতৰ মেপ নহয়, ইয়াত মানে চব শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান চব মানে চবৰে মানে মেপ আছে। আৰু এই মেপখনৰ পৰা এটা কথাই বুজিব পাৰি যে যাতে গোটেইবিলাক দেশ মানে একত্ৰিত হৈ থাকে, মানে সেইটোৰ মানে এটা উদাহৰণ দাঙি ধৰিছে এই মেপখনৰ পৰা। মজা। আৰু ভিডিঅ'টো কিবা ঠাচু হনে বালা হে। এইটো মংগলদৈ ক্লক টাৱাৰ। আৰু এতিয়া মানে গুৰুজ্যোতি দাসদেৱে গান চান কিবা গাই আছে। তো গাইজ মংগলদৈত দীপাৱলী আপোনালোকক দেখুৱালৈ আৰু এনেকুৱা নিচিনা লাইট চাইট জ্বলি থাকিলে মানে ইংলেণ্ড আমেৰিকা যেনে পায়। তথাপিও আৰু সদায়তো জ্বলাব নোৱাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। আৰু এইখিনিতে আজি জয় আই।